নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই তোমালোকৰ কাৰণে আৰু এটা ভিডিঅ' লৈ আহিছোঁ ট্ৰেন্সলেশ্যন। তোমালোকে ইংৰাজী ভাষা অতি সোনকালে শিকিব পাৰিবা মোৰ এইটো চেনেলৰ পৰা। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। মই এনেধৰণৰ ভিডিঅ' ট্ৰেন্সলেশ্যন ভিডিঅ'বোৰ আগতে কেইটামান ভিডিঅ' আপলোড দিছোঁ আৰু প্ৰত্যেক দিনাই এনেধৰণৰ ভিডিঅ'বোৰ আপলোড দি থাকোঁ মই। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু ইয়াত সাধাৰণ ৱৰ্ডবোৰ বা শব্দবোৰ তোমালোকে ইংৰাজীত ক'বলৈ শিকিব পাৰিবা। তোমালোকে ইয়াৰ লগতে ইংৰাজী বহুতে আছে ইংৰাজী উচ্চাৰণ কৰিব নোৱাৰা, সিহঁতৰ কাৰণেও এই ভিডিঅ'টি খুবেই গুৰুত্বপূৰ্ণ, কাৰণ ইয়াত এছামিছত উচ্চাৰণবিলাক লিখা আছে, তোমালোকে চাই ল'ব পাৰিবা। তোমালোকে এই ভিডিঅ'টি সম্পূৰ্ণ চোৱা, স্কিপ নকৰাকৈ চোৱা। চিৰ সাগৰ। টেক মানে হ'ল হ্ৰদ। ফ্ৰণ্ট মানে হ'ল পুখুৰী। কেনেল মানে হ'ল খাল। অট মানে হ'ল কাঠ। ভিলেজ মানে হ'ল গাঁও। ডিষ্ট্ৰিক্ট মানে হ'ল জিলা। তোমালোকে উচ্চাৰণ কৰিব নোৱাৰিলে ইয়াত বাংলা এছামিছত দিয়া আছে, তোমালোকে চাই ল'ব পাৰিবা। প্লেন মানে কি? সমভূমি। ভেলি উপত্যকা। ডাষ্ট মানে ধূলি। চেণ্ট মানে বালি। আইলেণ্ড মানে দ্বীপ। চইল মানে মাটি। আৰ্থকুইক মানে হ'ল ভূমিকম্প। উইণ্ড মানে হ'ল বতাহ। ৰেইন মানে হ'ল বৰষুণ। ৰেইনবো মানে ৰামধেনু। ক্লাউড মানে মেঘ। ষ্ট্ৰীম মানে হ'ল নিজৰা। চোৱা ডিউ মানে হ'ল নিয়ৰ। হিল মানে হ'ল পাহাৰ। ফক্স মানে হ'ল কুবুৰলি। আইচ মানে হ'ল বৰফ। ক্লে মানে হ'ল বোকা। কষ্ট মানে হ'ল উপকূল। ষ্টৰ্ম মানে হ'ল ধুমুহা। মাউণ্টেন হ'ল পৰ্বত। লাইট মানে হ'ল পাহাৰ। থাণ্ডাৰ মানে হ'ল বজ্ৰ। তোমালোকৰ এনেধৰণৰ ট্ৰেন্সলেশ্যন ভিডিঅ'বোৰ চাব পাৰিবা মোৰ এই ইউটিউব চেনেলত। তোমালোকে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। তোমালোকে এনেধৰণৰ ভিডিঅ'বোৰ প্ৰত্যেক দিনে চাব পাৰিবা। মই এটাকৈ ভিডিঅ' আপলোড দি থাকোঁ আৰু ইয়াৰ আগতে কেইবাটাও ভিডিঅ' আপলোড দিছোঁ, তোমালোকে চাই ল'ব পাৰা। যদি ছাবস্ক্ৰাইব কৰা নাই, এতিয়াই ছাবস্ক্ৰাইব কৰি লোৱা।